নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে গাঁৱৰে জীয়ৰী জুৰি চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মোৰ বাৰ্থডে স্পেচিয়েল ব্লগ চাওঁ আহক। নিজে যিহেতু সকলো কাম কৰিব লগা হৈছে, সেইকাৰণে ভিডিঅ'টো ভালদৰে কৰিব নোৱাৰিলোঁ, এনেই থুলমূলকৈ। আৰু আন দিনাৰ দৰে আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈকে চাব। বাৰ্থডে বনাব, বাৰ্থডে কাৰণে চিকেন বনাব, মই পোলাও বনাম আৰু ৰেচিপি কৈ দিয়া আৰু পদিনা চাটনি, বুটৰ চাটনি আৰু শুকান ভাজি, তাৰপিছতে দালি, পোলাও, প্লেইন ৰাইচ, দুইজনী জা ছোৱালী মিলি বনাম আৰু আজি। এয়া ছাগলী মাংস, আলু আৰু অমিতাৰ লগত বনাব। আৰু এইফালে মছলা আদা নহৰু পিচি দিছোঁ, আৰু এইফালে পদিনা তিয়াই থৈছে। এয়া এইটো কি চাউল? এইটো জিৰা ৰাইচ, পোলাও বনাব বৌয়ে। আৰু এইফালে মায়ে জলকীয়া দি থৈছে। আৰু এয়া বুটৰ চাটনি বনাম, এইটো কাৰ লগত? নৰসিংহ পাতৰ লগত। দুইজনী মিলি বনাম, আলহী আহি আছে, পাছত দেখাম আপোনালোকক। বৌয়ে বনাব ছাগলী মাংস আৰু মই বনাম চিকেন। ইয়াক থৈ দিছোঁ। বৌয়ে খৰি জুই বনাব, মই পিছফালে জুই হ'লো আছে। আৰু মই বনাম গেছত এয়া ব্ৰইলাৰ মাংস। আৰু এইটো মোৰ বাৰ্থডে স্পেচিয়েল কেক, হাজবেণ্ডে আনি দিছে। ছাগলী মাংস আৰু এইফালে ব্ৰইলাৰ মাংস। এয়া ব্ৰইলাৰ মাংসৰ লগত মই মছলা মিহলি কৰি ল'লোঁ, সান মিহলি কৰি। এয়া ব্ৰইলাৰ মাংস বনাম মই বিলাহী আৰু কেপচিকাম, এয়া আলু কাটি লৈছোঁ 3টামান, এয়া পিঁয়াজ। এয়া মই ব্ৰইলাৰ মাংস বনাম এতিয়া। আৰু বৌয়ে ক'ত মাংস বনাইছে চাওঁ কৰিবলৈ। আমাৰ বাহিৰতো খৰি জুই আছে। এইফালে আমাৰ খৰি জুইত বনোৱা ৰান্ধনীজনীক দেখাই দিওঁ। এয়া ছাগলী মাংস বনাই আছে। এয়া বৌয়ে আমাৰ ঢেঁকীশালত খৰি জুইত ছাগলী মাংস বনাই আছে। মই ইয়াত ব্ৰইলাৰ মাংস বনাম এতিয়া। এয়া মই চব ৰেডি কৰি লৈছোঁ। লাষ্ট কৈছো Happy birthday to you. Happy birthday, dear Suri. Happy birthday to you. Này này, Hani mau tuh layu. Ada. এতিয়াহে বাৰ্থডে বুলি গম পাব আহিছে। মা দিয়া। Oh. Sorry. চা বাৰ্থডে কৰিছা? বাৰ্থডে কৰিছা? এয়া আমাৰ বাইদেৱে আজি কি বনাইছে? পোলাও। বাৰ্থডে খাবলৈ এয়া পোলাও বনাবলৈ। এয়া পোলাও, এয়া বগা ভাত, এয়া দুইটা ভাত একেলগে দিছে। পোলাও আৰু ভাত, এয়া চাটনি, বুটৰ চাটনি। তুমি আহা মই ভাত দিম তোমাক। নাই হেল্ল' Hey,
মই পিছত খাম কেক খালে যে সেইকাৰণে বোলে হেৰি নাই আইতা খাইছানে খাইছানো এফালে চামুচ এখন আনা চামুচ এখন দিছে সালাদ ল'বলৈ কি হেল্ল' হাই খাই খাই বাজনী খাই খাই দিয়া খাওক ইফালে ৰান্ধনি ৰখি আছে আপুনি বেনো দাদা খাই পেলাই হৈছে নে নাই ভাল হৈছে নে বেয়া হৈছে খোৱাই নাই বাৰু খোৱাই নাই দেখি ধুনীয়া হৈছে ন কেনেকুৱা হৈছে বৌ দেখি ভাল লাগিছে ধুনীয়া ভাল হৈছে আইতা কেনেকুৱা হৈছে আইতা আইতা কেনেকুৱা হৈছে ভাল হৈছে ভাল হৈছে আইতা চামুচ কেনেকুৱা পালা কেনেকুৱা লাগিছে তোমাক সুধিছো তুমি দেখি কেনেকুৱা পাইছা মই ভাল পাইছো খাবলৈ দিয়া ও মা চাটনি এখন দে মা এই ডাবুদা তাৰপিছতে আজি মোৰ বাৰ্থডে ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থেংক ইউ